আজি এটা ভিডিঅ' জুবিয়ে বনোৱা এটা ৰেচিপি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিম পনীৰ ভুৰ্জি ৰেচিপি ৰেচিপিটো মানে অলপ ডিফাৰেণ্ট তাই মানে ভিডিঅ' বনাবৰ কাৰণে বনোৱা নাছিলে বহুত বেয়া পাওঁ বনালে ভিডিঅ' কৰিলে তাই বহুত বেয়া পায় মানে বনাই থাকিলে ভিডিঅ' কৰিলে তাই ডিষ্টাৰ্ব হয় বোলে কোনোবা থাকিলে বেয়া মানে কোনো থাকিব নালাগে আৰু কিটচেনত তাই বনাই থাকিলে তাই কিবাকিবি বহুত বনাই থাকে কিন্তু মই এনেকৈ ভিডিঅ' কৰিব নাপাওঁ বিকজ তাই নিজে গালি চালি পাৰি মোক খেলা মাৰি পঠিয়াই দিয়ে কিন্তু হ'লেও কেতিয়াবা উঠাওঁ এইটো ভিডিঅ' মই ৰাখিলোঁ যেনে তেনে কিন্তু বহুত তাই গালি পাৰিলে বনাই থাকিলে মনে মনে থাকি কৰি আছোঁ এইবোৰ মানে ইনষ্টাল কৰি থাকিবি তো মাজে মাজে মানে কি হ'ব বহুত এডিট কৰিবলগীয়া হৈছে অৰিজিনেল ভইচটো কাটি পেলাই আকৌ মই এড কৰি দিছোঁ যে এইটো দিছে পিঁয়াজ দিছে কিবা দিছে তেনেকৈ ভিডিঅ'টো মই ৰেডি কৰিছোঁ তো আপোনালোকে চাব শিকি কৰিছোঁ বহুত ট্ৰাই কৰিব বনাব বহুত ইজি আৰু নিজে বনাব কেনেকুৱা লাগিলে বনাব আপোনালোকে ভিডিঅ'টো এতিয়া চাই লওক এয়া বনাই আছে জুবিয়ে পনীৰ ভুৰ্জি কেলে মাতিছো ফাৰ্ষ্টতে তেল দিছে পেনখন গৰম হোৱাৰ পিছত আজি গাখীৰ ফাটি গ'ল ঘৰত কেনে তাই ফটা গাখীৰৰ কিবা ৰেচিপি বনাব জুবিয়ে এয়া এটা ইলাচি ভাঙি দিলে কেইটা দিবি দুটা ইলাচি ভাঙি দিছে আৰু এয়া ডালচেনি দিছে আৰু ইয়াতে এটা এইটো তেজপাত দিলে আৰু এয়া লৰাই দিছে এয়া আদা নহৰু পেষ্ট দিছে আৰু এয়া পিঁয়াজ দিছে ভালকৈ পিঁয়াজখিনি লৰাই দিলে আৰু তাৰপিছত এয়া বিলাহী দিছে এইখিনি ভালকৈ লৰাই দিব লাগিব আৰু এয়া অলপ বিলাহী গলাৰ পিছত হালধি আৰু নিমখ দিলে ভালকৈ এইখিনি মিক্স কৰি দিছে তাৰপিছত এয়া লাল মিৰ্চ পাউডাৰ অকণমান দিছে আৰু লগতে এয়া যিখিনি ফটা গাখীৰৰ পনীৰ ওলাইছিলে সৰু সৰু সেইখিনি মিলাই দিলে সেইখিনি এড কৰি ধুনীয়াকৈ লৰাই দিছে আৰু লগতে এয়া অকণমান পানী দিছে আৰু এইখিনি অলপ সময় এনেকৈ ঢাকি থ'লে তাৰ পাছত এয়া চাওক এইটো পূৰা ৰেডি হৈছে গ্ৰেভি হ'ল লগতে লাষ্টত গৰম মছলা অকণ দিলে আৰু তাৰপিছত একেবাৰে শেষত চাট মছলা অকণমান দিলে অলপ সময় আকৌ ঢাকি এইখিনি পূৰা ৰেডি হৈ গ'ল পনীৰ ভুৰ্জিৰ এইটো যোনটো গ্ৰেভি বনাইছিলে অলপ পাৰফেক্টলি ৰেডি তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ একচুৱেলি গাখীৰটো পনীৰ আমি ভাঙি যোৱা নাই গাখীৰটো থাকি গৈছে তো মানে সেইখিনি তেনেকৈ পনীৰৰ শ্বেপত দিয়া নাই আৰু নিজে কৰি পেলাই বনাইছোঁ মানে ৱেষ্ট হ'ব দিয়া নাই আৰু আপোনালোকে বনাই চাব পাৰে নৰ্মেল পনীৰ দিও বনাই চাব পাৰে মানে পনীৰটো মানে গাখীৰটো ফাটেই সকলোৰে ঘৰত কেতিয়াবা সেইখিনি ৱেষ্ট হ'ব নিদিব এনেকৈ বনাব আৰু কেনেকুৱা লাগিলে ৰেচিপিটো কমেণ্ট বক্সত নিশ্চয় জনাব আৰু অলপ গালি চালি পাৰি ভিডিঅ'টো কৰিছোঁ বেয়া নাপাব তেনেকৈ ভিডিঅ'টো দেখালোঁ এণ্ড প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আপোনালোকে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব এণ্ড যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ' আহিলে নটিফিকেশ্যন য়েছ এণ্ড চাই থাকিব ফুটমিয়া আজিলৈ থেংক ইউ বাই বাই